হোলি বুলি ক'লে বৰপেটা আৰু বৰপেটা বুলি ক'লেই হোলি। চ' নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ইয়া দেখিছে গীতাৰ্থৰ ঘৰত আহিছিলোঁ। ফ্ৰেণ্ডছ, ইয়াত আমাক গামোচা দি দিল, গোটেই ফেমিলিটো আছে ইয়াত গীতাৰ্থৰ। তো গোটেইকেইজনে এবাৰ চিনাকিটো দি দিলে ভাল পাম। গীতাৰ্থৰ ডাঙৰ বাইদেউ ভণ্টি চব আছে, মানে গোটেইখিনি আছে। তো লগ পাই সঁচাকৈ ভাল লাগিল। ইয়াতে গীতাৰ্থৰ ফেমিলিক মানে বাই বাই দি আমি এতিয়া সত্ৰলৈ গৈ আছো আৰু লগত আছে নীতিশ দা। নীতিশ দা কি ক'ব? বহুত ভাল লাগিল, সঁচাকৈ খুবেই ভাল লাগিছে ইমান আমাক মৰম দিয়াৰ বাবে। কাৰণ ঘৰত সোমালো আৰু গোটেই ইউটিউবাৰ আহিব আজি ধামাকা ব্লগ হ'ব, আপোনালোকে একেলগে চাই থাকিব। ফ্ৰেণ্ডছ, এতিয়া লগ পালো নয়ন দা। খুবেই ধামাকা ব্লগ আজি। আৰু ৰাজ এনকে মুখখন থাকলে এনকে নহবতো ভাই, ৰং লাগব মুখত, তেতিয়াহে হোলীৰ উৎসৱ লাগব। আমি কেতিয়াবা ঘৰত দিছো ৰাজত খাবা দিছে, নাখায়, সেইকাৰণে চালে ইয়াৰ পেনটো চালে একদম হেংলা। অলপ বডি চডি বনাও যাতে মানুহ লাহে লাহে বডি বনাম। নয়ন দাৰ দৰে অলপ বনাব লাগে। মই বডি লগ পালো ৰিপুণদাক মেছেজ কৰিছিলো। ধুনীয়া হয় আৰু নমস্কাৰ ৰাজ, মোক একেলগে কয়লা বাবা কি, কয়লা বাবা কি। প্ৰথমতে গুৰুদাহঁতক লৈ আহিলোঁ, গুৰু আসনখন মানে ময়ো আহিলোঁ একেলগে। আৰু এতিয়া দেখাই আছোঁ এটা বিশেষ বস্তু আপোনালোকক। সেইটো হৈছে তুলসীৰ গছৰ মানে গুৰি, আৰু ইয়াত বহুত পুৰণি হয়, ইয়াৰ এক ঐতিহ্য আছে। তো আপোনালোকক দেখাই আছোঁ, দুয়োফালে আছে দুয়োটা। বিশেষ বস্তু আপোনালোকক দেখাবলৈ আনিছো। তো এইফালে আছে এটা বিশেষ চাকি, হয় না? কিমান বছৰ পুৰণি হয় চাকিটো কৈ দিয়া এবাৰ। প্ৰায় 400-500 বছৰ পুৰণি। 500 বছৰ পুৰণি চাকি আছে, আপোনালোকক মই দেখাই আছো। ফ্ৰেণ্ডছ, এয়া হৈছে মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰা ৰঙিয়াল ফুল। ৰং লগাব বহুত মজাকে দিছে। নীতিশ দা কেনেকুৱা লাগিছে আজি? একদমেই ভাল লাগিল। ৰঙা ডিমা খালো, তাৰপিছত কালাৰ লগালো, আৰু এইফালে আল্টিমেট গ্ৰীণ লগাইছো আৰু ৰেড লগাইছো। এইটো দিছে বৌ, বৌ দিছে নয়নদাৰ বৌ, আৰু ৰেডটো দিছে ৰিপুণ দাই। আৰু এইফালে বৌ আহি কেনেকুৱা লাগিল? আজি বিৰাট ভাল লাগিছে বৰপেটা। সিদিনাখন সৰ্বগত গৈ বিৰাট ভাল লাগিছে, আজি বৰপেটা বহুতো তামাম বিহু নাচিছে নয়ন দা আৰু বৌ। মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে। আৰু এইফালে আছে নয়ন দা, কেনেকুৱা লাগিছে আজি আহি? এনেকুৱা লাগিছে মানে হুলস্থুল লাগি আছে এতিয়ালৈকে, কাৰণ আৰু হুলস্থুল কৰিব বাকী আছে। ৰাজে দেখাব গোটেইখিনিৰে, চাব, মিছ নকৰিব আপোনালোকে, চাই থাকিব। আৰু এইফালে আছে গুৰুন্দা, মৰমৰ গুৰুন্দা। কেনেকুৱা লাগিছে গুৰুন্দা আজি? বঢ়িয়া লাগিছে, বঢ়িয়া। So সকলোৱে অসমৰ সত্ৰৰে এজন মেম্বাৰ এনেকুৱা লাগিছে, ইয়াৰ যিটো মানে ভাৱ দেখি তো খুবেই আনন্দময় পৰিৱেশ এটা সঁচা। আৰু এইবাৰতো মই প্ৰথম আহিছো ইয়াত, এনেও নিজৰ গাঁৱতে খেলো হোলী। তো নয়ন দা এইবাৰ ফাৰ্ষ্ট আহিছে নে আগতে আহিছে? মই এইবাৰ ছেকেণ্ড টাইম আহিছো। প্ৰত্যেকবাৰে ছেইম উৎসাহ থাকে, ছেইম ফূৰ্তি থাকে, আৰু বিশ্বাস আছে প্ৰত্যেক বছৰে এনেকেই থাকিব, এনেকে জৌশিলা হোলী হ'ব। এজন বিশেষ মানুহ লগ পালো, এইজন হৈছে DD এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান। তো খুবেই ভাল লগ পাই দাদাক। আৰু এটা কিবা এটা ডাইলগ এতিয়াতো দিব নোৱাৰিম, অলপমান ভক্তিমূলক জেগাত আছো আমি অলপমান। চেনেলটো চাবা, বহুত ভাল কণ্টেণ্ট বনাই, ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? আৰু DD এণ্টাৰটেইনমেণ্ট ভিজিট কৰি থাকিব, মজা মজা ভিডিঅ' দি থাকে। আহিব। ফ্ৰেণ্ডছ, এতিয়া লগ পালো মোৰ বন্ধু বিশাল আৰু ঋতুপৰ্ণ। আমিও সৰমুখৰ হয়। তো খুবেই ভাল লাগিছে। কেনেকুৱা? ভাল লাগিছে। অহা বেছি সময় হোৱা নাই, অলপ আগত আহি পালো। তো বাকী আৰু চাব আছে কি। তো ঋতুপৰ্ণ কেনেকুৱা লাগিছে? প্ৰতি বছৰে আহো, এই বছৰো আহিছো, খুবেই ভাল লাগিছে। ফ্ৰেণ্ডছ, এইফালে বাগৰি বাগৰি দাদাই ফটো উঠি আছে। একেবাৰে আল্টিমেট ষ্টাইল হয়।
পালো তো বাইদেউৰ ঘৰ ইয়াতে হয় গোৱালপাৰাৰ পৰা আহিছে তো কেনে লাগিছে হেপী হোলি এতিয়া বাইদেউ বোলে হোলি দিব একেলগে হেপী হোলি মোৰ লগত আছে নেক্সট লেভেল ফেমিলিৰ বিকাশ দা তো খুবেই ভাল লাগিল লগ পাই আপোনাকো হেপী হোলি বহুত বহুত শুভেচ্ছা জনালে ৱেলকাম টু বৰপেটা তো অঞ্চলৰ নিমন্ত্ৰণ থাকিল আৰু নিশ্চয় যাম বৰগোগাত যাম বৰগোগাত মন্দিৰটো বৰখীয়া গ'লে লগ পাম তো একেলগে গোটেইকেইজনে নেক্সট লেভেল এতিয়া লগ কৰিম নেক্সট লেভেল ফেমিলি হৈছে পাপুদা তো লগ পাই খুবেই ভাল লাগিল মোৰো ভাল লাগিল কাৰণ লগ পাই কিনে বিকাশ দাক এটা ছাৰপ্ৰাইজ দি আছে ইটোত আছে কোকো কোলা আৰু বেয়া বস্তু একো নাই বেয়া নাভাবিব চ' অলপ ধেমালি কৰিব তো আপোনালোকে চাই থাকক কি খাইছে নেক্সট লেভেল কালাৰ দি দিছে তোমাক নেক্সট লেভেল কালাৰ এইফালে বিকাশ দা ড্ৰোন নেক্সট লেভেল ড্ৰোন চ' বিকাশ দা ৰেডি না এইখান ছোটা মোটা হেলিকপ্টার না নীতিশ দা হেলিকপ্টাৰ নেক্সট লেভেল নেক্সট লেভেল চিলা এতিয়া লগ পালো নেক্সট লেভেল ফেমিলিৰ মেম্বাৰ সমীৰণ দাস চিনি পায় সকলোৱে না মই বহুতে চিনি নাপায় সমীৰণ শৰ্মা এটা সৰু সুৰা ব্লগ কৰি আছো তো ভাইটিক লগ পালো আজি তো ভাল লাগিল ভাইটিও ধুনীয়াকৈ ব্লগ বনাইছে তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব এই নেক্সট লেভেল ফেমিলিটোক লগ পালো আৰু অহা নাই চাগে আমি আৰু বিজেকে অহা নাই আয়ুব অহা নাই ইয়াতে অহা নাই বাৰু এতিয়া বিকাশ দাক বাই বাই দি যাব লাগিব বাই বাই ভালকে যাবা আৰু মই যাম নীতিশ দাৰ লগত একেলগে তুমি মিলৈছ নেকি এইফালে এইফালে মিলাইছে তো ভাল লাগিল লগ পাই ব্যস্ত বিলাক থাকিল সৰভোগত লগ পাম বুলি আশা সৰভোগত গ'লে নিশ্চয় লগ পাম ধুনীয়াকৈ লগ পাম সৰভোগত যাম ধুনীয়াকৈ লগ চগ কৰিম একেলগে তো আজিলৈ আহিছো বাই বাই সাবস্ক্ৰাইব কৰি দিব ভাইটি চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু এইফালে দাদা আছে বাই বাই নেক্সট লেভেল ফেমিলি সমীৰণ দা সাবস্ক্ৰাইব ঘৰত যাও বাই বাই গুৰুং দা বাই 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 বৌ বাই চ' ফ্ৰেণ্ডছ ভিডিঅ'টোৰ সামৰিবলৈ টাইমে হৈ গ'ল ছেকেণ্ড পাৰ্টটো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু নীতিশ দা কেনে লাগিছে আজি ভাল লাগিল আৰু লগ পালো বহুত ইউটিউবাৰ লগ পালো আৰু আছিল লগ কৰিব লগা কিন্তু হৈছে আৰু বহুত হৈছে আপোনালোকে বৰ পাব নহলে চাওক আজি ভালকে ভিডিঅ'টো আৰু একবাৰ চাওক আপোনালোকে প্ৰথমৰ পৰা ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট চাই ল'ব আৰু আহি আছে ব্লগছ আৰু আহি আছে আপোনালোকে চাব তো নতুন এটা ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই